হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট স্বাধীনতা দিৱস। সেই উপলক্ষে মই অলপ ওলাই যাওঁ বুলি ভাবিছোঁ, ফুৰিবলৈ যাওঁ। ক'ত যাওঁ, কি কৰোঁ, ব'লক আপোনালোকে মোৰ লগত আৰু ভিডিঅ'টো এনজয় কৰক। এতিয়া মই যাবলৈ ওলাইছোঁ। মোৰ ভাইটি কেইটামান আহি আছে নিবলৈ মোক। এতিয়ালৈকে সিহঁতি পোৱাহি নাই। অকণমান মই আগবাঢ়ি গৈ থাকোঁ। এডোখৰ বোকা আছে ৰাস্তাটো, সেইটো কাৰণে। আমাৰ ইয়াত শুই আছে আমাৰ মৰমৰ এইটো এই 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 উঠ গেধা গেধি এই গেধি বাই বাই। এই ইমান বাই বাই। সেয়া চাওক, আমাৰ ঘৰৰ আগফালে ফিল্ড। ৰাস্তাটো মানে এইফালে বোকা হৈ আছে অলপ। মই সেই ৰাস্তালৈকে ওলাই যাওঁ, সিহঁতি আহিব। সিহঁত ভাইটিকেইটা ওলাই আহোঁতে দেৰি কৰাৰ কাৰণে মই নিজে অকণমান আগবাঢ়ি গৈছোঁ। এতিয়া মোক আমাৰ গাঁৱৰ ৰাস্তা চাওক, এইটো আমাৰ নামঘৰৰ ৰাস্তা। চিক 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 চাক চাক। এয়া আমাৰ গাঁৱৰ বাগানৰ মাজৰ ৰাস্তা, চব কি সুন্দৰ। দুইফালে গছ, মাজত এনেকুৱা পকা ৰাস্তা। গৰমৰ দিনত খুব মজা লাগে এইটো ৰাস্তাত আহি। কি ধুনীয়া চিনেৰী। ক'ৰবাত গৈছে টুলটুলে। এই আমাৰ দাদাহে টুলটুল আগত গৈ আছে। ক'ত গৈছে? কেনেকৈ গম পালি? আজি স্বাধীনতা দিৱস উপলক্ষে সকলোৱে বাইকত, গাড়ীত জাতীয় পতাকা দেখিবলৈ পোৱা গৈছে। এই ইয়াত অলপ আগত গাহৰি কাটি আছে। বৈ আমি এতিয়া সোমালোঁ AMC কেম্পাছ। এইফালৰ পৰা গাড়ী আগফালে আমাক বাই বাই দি আছে, গৈ আছে তেখেতলোকে। এইখন পতাকা দেখিছে আপোনালোকে গাড়ী আগফালে। সিহঁতক কেমেৰাত ভিডিঅ'ত উঠাব লাগে, সেইকাৰণে হাত দেখাই আছে। বৈ এয়া হৈছে AMC কেম্পাছৰ এইবোৰ নতুন নতুন বিল্ডিং বনাইছে। কি কি হয় গমেই নাপাওঁ। এইফালে যায় এক্সৰে ৱাৰ্ড, এক্সৰে কৰিব হ'লে। এইটো SSB বিল্ডিং। কোনে নুবুজিব তোমাৰ দৰে কেম্পাছত সাংস্কৃতিক সম্পাদক মেথনাথ ডাঙৰীয়া আপোনাৰ পতাকা উত্তোলন কৰা হৈছে। পতাকা উত্তোলন কৰিছে AMC কেম্পাছে। এখন আমাৰ গেট বনাই আছে। স্বাধীনতা দিৱস উপলক্ষে তাত কিবা আয়োজন কৰিছে। বহুত দেৰি অপেক্ষাৰ পিছত সিহঁতকেইটা আহি পালেহি। এয়া ধুনু লগৰ, এইটো মনোজ ভাই। এইটো ড্ৰাইভিঙত লাহে লাহে চলাই, সেইকাৰণে এই ধনুৱে দেৰি কৰিলে, গাড়ী লাহে লাহে চলাইছে। এতিয়া আমি যাব লৈছোঁ। সময় প্ৰায় 11টা বাজো। এইফালে চব সেইজনে গাত পুৰা লাগিছে স্বাধীনতা। আমি এতিয়া এখন ধনু গাড়ীত যাম। এতিয়া হোণ্ডা চিটি
নাম্বাৰ প্লেট লগোৱাই নাই বলক আপোনালোকৰ মোৰ লগত Stuntman. Very smart choice. Angel One. आगे बढ़ने का smart सौदा. Investments in securities markets are subject to market risks. Read all the related documents carefully before investing. এতিয়া আমি পাইছোঁহি চুকাফা তিনিআলিৰ পৰা আমি এইফালে বগীবিল যোৱা ৰাস্তাটোত সোমাই দিলোঁ এতিয়া ইয়াত চাওক ৰাস্তা কিনাৰত প্ৰায় ল'ৰাবোৰ ৰৈছেহি চাহ খুৱাই চাহ খাইছে তামোল খুৱাই তামোল খাইছে আমি কিন্তু নৰখোঁ আমাৰ দেৰি হৈছে আমি ওলাই অহা আমাৰ বহুত আজি দেৰি হৈ গ'ল সেইটো কাৰণে আমি ইয়াত গৈ থাকোঁ বগীবিল দলং যাওঁতে ৰাস্তাত যোনখন টোলগেট পায় টোলগেটত ইমান ভিৰ দেখিছোঁ দূৰৰ পৰা ভাবিছিলোঁ কিবা এক্সিডেণ্ট হ'ল নেকি কিন্তু এক্সিডেণ্ট হোৱা নাইচোন ল'ৰাবোৰ ইয়াত গোট খাইছে কি কাৰণে বা গোট খাইছে সেইবোৰ সুধি থাকিবলৈ আমাৰ সময় নাই আমি গৈ থাকোঁ কিবা ইয়াত ভিৰ কৰিছে ইমান চাগে ইয়াৰ পৰা আগলৈ নাযায় সিহঁতে আৰু ইয়াতে ফূৰ্তি কৰিবলৈ আহিছে চাগে এয়া বগীবিল দলঙৰ ওচৰত দুই কাষে ভিৰ দেখা গৈছে আৰু পুলিচবোৰে ল'ৰাবোৰক খেদাইছে ইয়াত ভিৰ নকৰিবি খেদাইছে যা যা বুলি হুইচেল বজাইছে প্ৰায় ডিব্ৰুগড় শিৱসাগৰ ল'ৰাবোৰ এই বগীবিল দলঙৰ ফালে আহিছে ধেমাজি ইয়াত দলঙৰ ওপৰত ভিৰ কৰিছেহি স্বাধীনতা দিৱস উপলক্ষে আমাৰ আগে আগে স্কট গৈ আছে কিন্তু স্কট পাৰ হৈ আমি দেৰি হৈছে আমাৰ এতিয়া আমি পালোহি জোনাইত মোৰ লগৰ এজন লগ পাইছোঁ দলে চব বস্তু লৈ ৰেডি কি লৈছে খোৱা বস্তু লৈ ৰেডি এতিয়া আমি যাম দলৰ লগত ক'ত যাম নাজানো যাওঁ দেখুৱাই আছোঁ আপোনাক ক'ত গৈছোঁ জেগাটো আমি এতিয়া জেগা বিচাৰি পোৱা নাই ক'ত খাওঁ কি কৰোঁ এতিয়া দলে ক'ত লৈ যায় ক'ত নিবা অলপ আগলৈ যাওঁ ইয়াত মানুহ ভিৰ আছে জেগা ভাল নাই ন অকণমান আগবাঢ়ি যাওঁ বেলেগ জেগা চাওঁ এইফালৰ পৰা পানী আহি আছে দেখক চাওক কি ধুনীয়া সুন্দৰ হা ঠিকে আছে ন 2:30 আমাৰ খানা বনাব লৈছে এতিয়া সৰু ষ্টভত সৰু কেৰাহী এয়া ধুনুৱে কাটি আছে পিঁয়াজ মুনু বহি কিনে চাই আছে আৰু এইটো দলে জুইয়ে জ্বলাব পৰা নাই জুই জ্বলা জলদি জ্বলা এই ষ্টিক লৈ আছে গাহৰি পুৰিবলৈ মনোজ ভাই কি কৈছা পৰিৱেশটো কেনেকুৱা লাগিছে অনুভৱ আজিৰ দিনটো বহুত ভাল লাগিছে
এয়া বনি আছে মাংস আমি এতিয়া খাই থাকোঁতে আমাৰ হৈ আছে ধুনীয়াকৈ খাই আছোঁ এজন আমাৰ দাদা লগ পাইছোঁ कुछ बोलो अरुणाचल के बारे में कुछ बोलो बोलो ना बोलो ना बोलो ना अरुणाचल के बारे में कुछ बोलो अच्छा बात बोलो अच्छा बात बोलो अच्छा बात बोलो ना कुछ बोलो अरुणाचल के बारे में बोलो ये नहीं बोल रहा है किबा कौक ना किबा कौक अरुणाचल के बारे में कुछ बोलो ना कैमरा देखने से ये नहीं बोलता है कैमरा के अब खराब बात बोलने से हमको बोलना है अच्छा बात बोलो ना अच्छा बात के हम बोलते रहते हैं हाँ, अरे बोलो ऐसे नहीं है। अरुणाचल का आदमी कैसा है ये प्लेस कैसा है ऐसा बोलो अरुणाचल का जगह कैसा है असम के अरुणाचल नहीं है आदमी जो एक आदमी नहीं खराब होता है ना सबको बोलना मिलता है ना एक आदमी बोलना मिलता है सबको बोलना मिलता है वो जो सब पब्लिक को लगा ऐसा होता है बोलता है ये कभी नहीं है देखो अभी हम गेट पर है हाँ, 10:30 में हम लोग करेगा हाँ। एमएलए साहब जो चाहिए हमको आपका नाम बोलो नाम बोलो नाम मेरे नाम को नहीं बोलेगा हम बोलो ना please। ताव का मकबा है पाव का मकबा है हाँ लाहौर सिंह का मकबा है थैंक यू आपको मिलके अच्छा लगा थैंक यू वेरी मच अरे क्यों इसको लेते আজি স্বাধীনতা দিৱস উপলক্ষে আমি লগৰ এজনৰ লগত মানে ভাইটি চাৰিটা আহিছে আৰু মোৰ এজন জুনাইত লগৰ লগ পালোঁ লগৰ মানে স্কুলতে পঢ়া মানে কলেজত পঢ়া একেলগৰ ই আমাক মিৰেম নামৰ ঠাইডোখৰত লৈ আহিছে বহুত ধুনীয়া হেৰি জেগা একদম ভাল লাগিছে এতিয়া আমি খাই আছোঁ আপোনালোকক দেখাইছোঁ ৰ'ব পৰিৱেশটো দেখাইছোঁ এই চাওক ধুনীয়া একদম সুন্দৰ নদী কিনাৰত একদম পানী বৈ আছে একদম পানী আহি আছে জিৰি 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 একদম ধুনীয়া এই ভাইটিহঁতি লাগি আছে খানা পিনা বনোৱাত এইখন দলঙৰ তলতে আমি খাইছোঁ এইখন দলং নতুনকৈ বনাইছে ন এইখন বনাইছে ছাইডত আৰু এখন পুৰণা দলংখন আছে ভাইটিহঁতি তলত খানা পিনা বনাই আছে ধুনীয়া আমি গা পা ধুই যামগৈ আৰু এতিয়া সময় হৈছে 4:05 সিহঁতি বনাইছে খানা পিনা খাই আমি 4:30মান বজাত ওলাই গুচি যাম ধুনীয়া পৰিৱেশ আপোনালোকে চাওক একদম মজা পাৰিলে আহিব এপাক এইফালে অৰুণাচলৰ মিৰেমত মজা জেগা জেগাটো হৈছে ইচিয়াং এতিয়া আমি এই ভিডিঅ' কি হয় এইটো নদীখন নাম মিৰেম নদীত আছোঁ আমি অৰুণাচল ডিষ্ট্ৰিক্ট ধুনীয়াকৈ আমি অৰুণাচল প্ৰদেশৰ মানে মিৰেমত আছোঁ ইচিয়াং ডিষ্ট্ৰিক্টৰ মিৰেমত আছোঁ লগত আছে দলে ধুনু মনোজ ভাই মুনু এইফালে বলিন আছে ভাল লাগিছে আমি এতিয়া খানা পিনা বনাই আছোঁ এনে চেনে মুতি গৈছে বুলি কৈছে খালি নাজানো আৰু পলাইছে এইটো চাওক ধুনীয়াকৈ আমি খাই আছোঁ এতিয়া ভাত খাই মেলি যাম আৰু অলপ পিছত মই গা ধুই থাকোঁতে কোনোবাই মনে মনে ভিডিঅ' কৰি দিলে চাওক কেনেকৈ মই গা ধুই আছিলোঁ তাত এতিয়া চাইছোঁ নিজকে কিবা লাগিছে কোনে জানো কৰিলে মনে মনে ভিডিঅ'টো যোনে কৰিলে থেংক ইউ দেই আৰু ভিডিঅ'টো আমি আজি এইখিনিতে শেষ কৰিম আৰু আপোনালোকেও পাৰিলে অৰুণাচল প্ৰদেশৰ মিৰেম নামৰ এই ঠাইডোখৰত আহিব পাৰে বৰ ৰুকচিনৰ পৰা বেছি দূৰ নহয় কম খৰচত ইয়াতে ফুৰি যাব পাৰে খালি ছোৱালী লৈ নানিব দেই ছোৱালী লৈ নাহিব লগৰ ভিতৰত আহিব পাৰে লগৰ ল'ৰা লগত খালি ছোৱালী তোৱালী লৈ নাহিব ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো মোৰ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই